পোন প্ৰথমবাৰৰ বাবে কোনো এখন সংবাদ মাধ্যম অসমৰ পৰা আহি উপস্থিত হৈছেহি অমৰনাথ যাত্ৰাৰ বেছ কেম্পত, যিটো আছে শ্ৰীনগৰৰ পান্থা চকত। আমি আজি সন্ধিয়া পান্থা চকত উপস্থিত হৈ আমালোকৰ যিটো RFID কাৰ্ড সেইটো বনালোঁ, তথা ইয়াত উপস্থিত থকা কিছু ব্যক্তিৰ সৈতে কথা পাতি আমি জানিব পাৰিলোঁ তেওঁলোকো আজি 2-3 দিন ধৰি ইয়াতে উপস্থিত হৈ আছিল যে তেওঁলোকৰ RFID কাৰ্ড তথা তৎকাল ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা ব্যৱস্থা হয় নেকি। আমি তাৰপিছতে ইয়াতে RFID কাৰ্ড বনাই আমি ওচৰতে থকা প্ৰেম ভৱন বুলি এটা ডৰমেট্ৰি আছে, য'ত আমি আজি নিশাটো কটাম। ইয়াত অগণন ভক্তসকলৰ উপস্থিত থকা দেখি এক অভূতপূৰ্ব শক্তি অনুভৱ হৈছে মনত, যে আমি আগলৈ যাত্ৰাটো কেনেকৈ কৰিব লাগে সেই বিষয়ে ভালকৈ গম পালোঁ। মানুহৰ উৎসাহ উদ্দীপনা দেখি আপোনালোকেও আহক আৰু অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰক। ইয়াত থকা খোৱা বোৱাৰ কাৰণে কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে, তথা ইয়াত চৰকাৰৰ পৰা বহু কিবা আপোনাৰ সহায় সহযোগিতা পোৱা পৰিলক্ষিত হৈছে। ইয়াত আমি উপস্থিত হৈ কেইখনমান ভাণ্ডাৰাত গৈছিলোঁ, য'ত বিভিন্ন ধৰণৰ সামগ্ৰী, সেই খোৱা সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয়। এই খোৱা সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে বিনামূলীয়া, তথা ইয়াত আপুনি যিমান পাৰে সিমান খাব পাৰে, খালি আপুনি যাতে পাতত নেপেলায় সেইটো বিষয়ে খালি ধ্যান ৰখাটো দৰকাৰ। আপোনালোকে আহক আৰু এই মনোৰম সৌন্দৰ্যপূৰ্ণ যাত্ৰাত অংশগ্ৰহণ কৰি তথা আমাৰ শিৱ বাবাৰ প্ৰসাদ হিচাপে লংগৰত থকা প্ৰসাদসমূহ গ্ৰহণ কৰক, তথা আপোনালোকে এক আশীৰ্বাদ লাভ কৰিব পাৰিব, যাতে তেওঁলোক আমাৰ ভৱিষ্যতৰ কাৰণে এক আশীৰ্বাদ অনুভৱ কৰিব পাৰিব। এয়া চাওক, এক লংগৰত আমি কি পাইছোঁ। এটা ৰুটি লৈছোঁ, এটা জেলেপি, এটা চব্জি, এটা ডাল আৰু আচাৰ। এই শিৱৰ প্ৰাৰ্থনাও কৰি আছে। এতিয়া ৰাতি প্ৰায় 10টা বাজি গৈছে। চাওক, ইয়াৰ মানুহৰ অগণন ভক্তসকলৰ ভিৰ পৰিলক্ষিত হৈছে, য'ত আমি এক অভূতপূৰ্ব শান্তি উপভোগ কৰিছোঁ। আহক আমি আৰু কাইলৈৰ কাৰণে ৰেডি হওঁ।